নমস্কাৰ, মই গীতাঞ্জলি বৰা সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এটা পৃথক নতুন ভিডিঅ'ৰ সৈতে। আৰম্ভণি দেখি নিশ্চয় আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো অলপ পৃথক হ'বলৈ গৈ আছে বাকীবোৰ ভিডিঅ'তকৈ। আজি মই এনেকুৱা এটা সুন্দৰ অনুষ্ঠানলৈ গৈছিলোঁ যিটো ভাগ বতৰা কৰিবলৈ আপোনালোকৰ লগত মোৰ গাত তৰণি নাইকিয়া হৈছে। সেয়েহে বাকী সকলোখিনি পিছলৈ ৰাখি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বাঁহফলা ধনখোলৈ শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে যোৰহাট জিলাৰ সাহিত্য সভাৰ ২৫তম পূৰ্ণাংগ ধনখোলৈ অধিৱেশন অনুষ্ঠিত হৈছিল আজি অৰ্থাৎ ২৭ জানুৱাৰী তাৰিখে বিষ্ণু মন্দিৰৰ প্ৰাংগণত সমাজসেৱক ধন বাহাদুৰ চেত্ৰীৰ ক্ষেত্ৰ, য'ত যোৰহাটৰ ভিন্ন প্ৰান্তৰ পৰা সাহিত্য প্ৰেমীসকলৰ লগতে শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছিলেহি। আমি গৈ পাই আগবাঢ়ি আহিছোঁ এতিয়া আমাৰ সভাপতি দেৱক আদৰণি জনাব। এদিনীয়া কাৰ্যসূচীৰে ইমান ধুনীয়া এটা অনুষ্ঠান আমি আজি উপভোগ কৰিলোঁ, যাৰ কিছু অংশ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লকচোন চাওঁ আমাৰ ধনখোলৈত আজি অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ। এনেদৰে আমাৰ স্থানীয় ৰাইজে অতিথিসকলক সভাগৃহলৈ আদৰণি জনালে। যোৰহাট জিলা সাহিত্য সভাৰ ২৫তম পূৰ্ণাংগ ধনখোলৈ অধিৱেশন, যি বাঁহফলা ধনখোলৈ শাখা সাহিত্য সভা আমন্ত্ৰণ ক্ৰমে অনুষ্ঠিত হৈছিল, তাত বিভিন্ন প্ৰান্তৰ পৰা অতিথিসকল আহি উপস্থিত হৈছিল, লগতে স্থানীয় ৰাইজে আহি ইয়াতে ভিৰ কৰিছিলেহি। তাৰোপৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলেও আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলেও আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। আপোনালোকে ইয়াত কেইবাখনো চাগে চিনাকি মুখ দেখিবলৈ পাইছে। অৱশ্যে আমাৰ অঞ্চলৰ সৌভাগ্যৰ কথা যে আমি
আমি এনেকুৱা এটা সুন্দৰ দিনৰ আজি সাক্ষী হ'বলৈ পাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ চেমনীয়াসকলে বৰ সুন্দৰ সুন্দৰ নৃত্য আৰু গীত পৰিৱেশন কৰিছিলে, যি মই এই ভিডিঅ'টোত অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে লগ লাগি সমবেত সংগীতটো পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছিলোঁ, য'ত নেকি আমাৰ সকলোৱে বিভিন্ন ধৰণৰ সাজ পোছাক, জনজাতীয় সাজ পোছাক পৰিধান কৰিছিল আৰু দেখিবলৈ ইমান যে ধুনীয়া হৈছিল, তাৰো কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। গীত পৰিৱেশনৰ পিছতে আমাক পাতলীয়া আহাৰ প্ৰদান কৰিলে, য'ত আমি নতুন নতুন খাদ্যৰ সোৱাদ ল'বলৈ আজি সক্ষম হ'লোঁ আৰু আমাক লগ দিছিলে কণমানি ধুনীয়া ছোৱালীকেইজনীয়ে। এইটো আমাক দিছে নেপালী পিঠা আৰু এইটো তিলৰ চাটনি। খাবলৈ কেনেকুৱা? মানে আজি এটা নেপালী পিঠাটো মই আগতে খাইছোঁ, কিন্তু যিটো তিলৰ চাটনি আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। খাই বৈ আজৰি হৈ আমি আকৌ সভাগৃহলৈ উভতি গ'লোঁ, তাত কাৰণ অনুষ্ঠান চলিয়ে আছিল আৰু তাৰ কিছু অংশ আপোনাক আকৌ দেখুৱাইছোঁ। কিন্তু অকল চিকিৎসাই নহয়, চিকিৎসাৰ বাহিৰেও তেখেতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সাহিত্য মুকলি সভাৰ মাজতে আমাৰ চেমনীয়াসকলে এটা খুকুৰি নৃত্যৰ প্ৰদৰ্শন কৰিছিলে। এই নৃত্যটো বৰ ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছিলে, যদিও মই নাজানো মোবাইলটোত কিবা এটা খেলি মেলি হ'ল কাৰণে অলপমান স্পীডটো বাঢ়ি গ'ল আৰু মই যিহেতু এইটোত কপিৰাইট পৰিব সেইকাৰণে মই অডিঅ'টো দিয়া নাই। ইয়াৰ লগতে এটা ঝুমুৰ নৃত্যও আমাৰ ছাত্ৰীসকলে বৰ ধুনীয়াকৈ পৰিৱেশন কৰিলে আৰু আমিও দৰ্শক হৈ সকলোখিনি অনুষ্ঠান বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ। তাৰোপৰি এই সভাতে কেইবাখনো গ্ৰন্থ আজি উন্মোচন হ'ল। ইয়াৰ লগতে কেইবাটা সম্বৰ্ধনা অনুষ্ঠানো সম্পন্ন হ'ল। বাল্মীকিৰ ৰামায়ণ লিখাৰ পূৰ্ব শ্লোক সাহিত্য চিন্তা দাঙি ধৰিছিল। আমাৰ স্থানীয় যুৱতীসকলে এই সভাতে এটা নেপালী নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰোপৰি আমাৰ এটা বাৰেৰহণীয়া জনজাতীয় নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছিলে, যিটো অকণমান আপোনালোকক দেখুৱাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। সঁচাকৈ কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব। লগতে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে এনেকুৱা অনুষ্ঠানলৈ কেতিয়াবা গৈ পাইছেনে? আৰু অসমীয়া ভাষাটো যেতিয়া শুনে এখন সভাত প্ৰথমৰ পৰা শেষলৈকে আপোনালোকৰ অনুভৱ কেনেকুৱা হয় সেই বিষয়ে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা সকলোকো অনুষ্ঠানটো উপভোগ কৰিবলৈ সুবিধা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।